নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰু মাছ আনিছিলে বাছি ল'লোঁ। এতিয়া মাছখিনি অলপ ভাজিম, অলপ পাতত দিম বুলি ভাবিছোঁ। কি কৰোঁ ভাবি পোৱা নাই, ভালকৈ চাই থাককচোন। মাছখিনি ভাজিলোঁ। এতিয়া আহিছোঁ সৰু মাছখিনি পাতত দিবলৈ হালধি পাত বিচাৰি। কলপাত যিহেতু অলপ আঁতৰত আছে, গতিকে মই লৰালৰিকৈ হালধি পাতকে নিবলৈ আহিলোঁ। যিহেতু ছোৱালীয়েও আমনি কৰি আছে, গতিকে লৰালৰিকৈ মই হালধি পাততে মাছখিনি পাতত দিম। মাছখিনিত মই অলপ মিঠাতেল, সোৱাদ অনুসৰি নিমখ আৰু ৰঙৰ কাৰণে অকণমান হালধি দিছোঁ। তাৰপিছত ভালকৈ সানি লৈছোঁ। অলপ থেতেলি লোৱা আদা নহৰু দি দিছোঁ। মাছখিনি মই হালধি পাতত বান্ধি ল'লোঁ। হালধি পাতত ল'লে ইয়াৰ চেণ্টটো খুব ভাল লাগে। যিহেতু মোৰ জুই নাই, সেইবাবে মই ইয়াত টেৱাতে দিম। টেৱাত দি টেৱাখন মই গৰমাই দিছোঁ, আগতীয়াকৈ দি চৰিয়াৰে ঢাকি থৈ দিম। গেছটো মই চিমত দিছোঁ। চৰিয়াৰে হেঁচাৰ পিছত মই ইয়াত এটা গধুৰ বস্তুৰে হেঁচা দি থ'ম। তেনেকৈ ৰখা 20 মিনিটমান হ'ল। এতিয়া মই আনটো ছাইডত লুটিয়াই দিম। এইটো ছাইডেও 20 মিনিটমান সিজিবলৈ দি আকৌ ঢাকনি লগাই দিছোঁ। আনফালে মই আৰু এটা চাটনি বনাবৰ বাবে 2টা বিলাহী, কটা পিঁয়াজ অলপ, নহৰু, আদা, জলকীয়া, নৰসিংহ পাত ৰেডি কৰি লৈছোঁ। এতিয়া মই এইখিনি কেৰাহী এটাত ভাজি ল'ম। অলপ তেল দি পিঁয়াজ, বিলাহী, আদা, নহৰু গোটেইখিনি একেলগে ভাজি লৈছোঁ। অলপ সময় ভাজি ল'ম। ভাজি অলপ সময়ৰ পিছতে নমাই থৈ দিছোঁ। বিলাহী, আদা, নহৰুখিনি ভজা হৈ গ'ল। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ আৰু অলপ পিছত এইখিনি মই মিক্সিত মাৰি ল'ম। এতিয়া মই মিক্সিত পিচি ল'লোঁ। এতিয়া মাছখিনি উলিয়াই অলপ কটা পিঁয়াজ আৰু অলপ নেমু চেপি দিছোঁ। এতিয়া এইখিনি সানি লৈ গৰমে গৰমে পৰিৱেশন কৰিম। গৰমত অতি সাধাৰণভাৱে বনাই খালোঁ আৰু লগতে আপোনালোকক পাতত দিয়া মাছৰ ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। লগতে চাটনিটো আপোনালোকে কেনে পালে জনাবচোন। যদি ভাল পালে মোৰ ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।